প্ৰথমতে মই আপোনালোকক ধন্যবাদ যাচিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আজি মই আৰু পুনৰ এটা কথা আপোনালোকক অৱগত কৰিব খুজিছোঁ যে লিগেল নোটিছ ফ্ৰম এডভোকেট অনাৰেবল এডভোকেট ৰণধীৰ লাল শৰ্মা নিউ দিল্লী তেখেতৰ লিগেল নোটিছটো আপোনালোকে দেখিবলৈ পাইছে আৰু এই কথা লৈয়ে বিটিচিৰ আৰু সাৰা আসাম কিতাপ কেলেংকাৰী টকাৰ কেলেংকাৰী 4 কোটি টকাৰ কেলেংকাৰী কথা আপোনালোকে দেখিবলৈ পাইছে এতিয়া ইয়াৰ ডিটেইলছটো সকলোৱে বিচাৰিছে তাৰ কাৰণে মই এই ডিটেইলছটো পাবৰ কাৰণে ডাইৰেক্টৰৰ তাত মই এই আৰটিআই মাৰি মাননীয় বিটিচিৰ প্ৰিন্সিপাল সেক্ৰেটাৰী তেখেতৰ পৰা গোটেই ডিটেইলছটো মই লম কালি মই আৰটিআই মাৰিম যে এই যে সাপ্লাই দিয়াৰ কথা আপোনালোকে দেখিবলৈ পাইছে যে এই সাপ্লাইৰ ডাবল এডমিনিষ্ট্ৰেটিভ এপ্ৰুভ এটো মই বিচাৰিম লগতে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভৰ পিছত যেটো লিগেল টেন্ডাৰ হয় টেন্ডাৰ নোটিছ বুলি কয় এই টেন্ডাৰ নোটিছ কেতিয়া দিছিলে আৰু এই টেন্ডাৰ নোটিছ দিয়াৰ লগে লগে কয়জন ঠিকাদাৰ বিলাকে কয়জন এই প্ৰফাইল থাকা বিলাকে টেন্ডাৰ কৰিব ওলাইছিল তেখেতসকলৰ নাম আৰু এই কয়জন দিছিল এটো মই বিচাৰিম আৰু লগতে হেগত অৰ্ডাৰ কিতাপ যেটো ডিস্ট্ৰিবিউশন কৰিবৰ কাৰণে যে অৰ্ডাৰ দিয়া হৈছিল এটো মই বিচাৰিম আৰু লগতে সাপোৰ্টিং লেটাৰ কোনোবা ৰাজনৈতিক দলৰ পৰা কোনোবা সাপোৰ্টিং লেটাৰ দিছে নেকি এটো মই গভৰ্ণমেন্টৰ পৰা মই খুজিম আগতো মই কৈ আহিছে যে এই বিটিআৰ সৰকাৰক প্ৰমোদ বড়ো ডাঙৰীয়াৰ সৰকাৰক প্ৰমোদ বড়ো ডাঙৰীয়াক দুৰ্বল ভাবি ফেলে দুৰ্বল দেখি পেলাই কোনোবা আইএছ কোনোবা এছএছ অফিচাৰ বিলাকে বিটিসি ধ্বংস হ'ব পৰা যিকোনো কাম নকৰক কিয় এই আইএছ অফিচাৰ এছএছ অফিচাৰ বিলাক এই বিটিসি এৰি জয় ধোৱাৰ পিছতো দ্যাট মিন্স ৰিটায়াৰ্ড হৈ যোৱাৰ পিছতো ইয়াৰ হিসাবটো দিবা লাগে বুলি মই আগতে কৈছিলো আইনৰ আওতালে এদিন আহিবই লাগিব কোনোবা যদি কাৰবা প্ৰমোদ বড়ো ডাঙৰীয়াক দুৰ্বল ভাবি পালে যিকোনো কাম কৰিব পাৰে টকাৰ লোভত যিকোনো কাম কৰিব পাৰে এই টকাৰ ধান্দাত আইএছ অফিচাৰ এছএছ অফিচাৰ বিলাকে বিটিসি থাকি তেখেতসকলে এদিন নহয় এদিন আইনৰ আওতালে আহিবা লাগিব আমি এইবোৰ কাম কৰিম ৰিটায়াৰ্ড হৈ যোৱাৰ পিছতো তেখেতসকলে হিসাব দিবা লাগিব মই আগতো দেখি আহিছো আৰু কৈছিলো যে কিছুমান অফিচাৰ বিলাকে এই 4 বছৰ বেছি হল 3 বছৰ বেছি হল এতিয়ালৈকে বিটিসিৰ এৰি যোৱা নাই অৰ্ডাৰো ওলাইছে যাব লাগিব ট্ৰান্সফাৰ হৈছে তেখেতসকলে কোনবা অফিচত কোনবা এই জাগা ট্ৰান্সফাৰ হৈছে তথাপি নোযোৱাটো আমি দেখিবলৈ পাইছো কিয় যোৱা নাই এই বিলাকো আমি হিসাব লম কিন্তু বেলেগ অফিচাৰ বিলাকে কোনবা ট্ৰান্সফাৰ হৈছে সেক্ৰেটাৰী ট্ৰান্সফাৰ হৈছে কোনবা এডিশনাল হৈছে কোনবা এই ডিসি হৈছে কিন্তু কয়জনমান অফিচাৰ আমি দেখিবলৈ পাই আছো যে তেখেতসকলে ট্ৰান্সফাৰ পালিও এই বিটিসি অফিচক এৰি যোৱাটো আমি দেখিবলৈ পোৱা নাই তাৰ কাৰণে আজি মই ৰাজ্যৰ আগত কলো ইমান ডাঙৰ ভয়াবহ কেলেংকাৰী আমি দেখিবলৈ পাই আহিছো 1 লাখ 60 লাখ 1 crore 50 লাখ 5 লাখ 10 লাখ কাক দিয়া হৈছে ইমান ডেঞ্জাৰ কৰাপশন প্ৰমোদ বড়ো ডাঙৰীয়া গভৰ্ণমেণ্টক দুৰ্বল ভাবি এই অফিচাৰ বিলাকে তেনেকা কৰাপশন কৰিবলৈ সুবিধা পাইছে আমি কিন্তু এনে নাথাকো আমি ভুক্তভোগী আমি কোনো দিন নেৰিম এদিন হেলিও ইয়াৰ হিসাবটো দিবা লাগিব আজি মই কলো বুদ্ধক মানুহ অমৰজ্যোতি বৰ্মন নিজৰ ওপৰত কেনেকৈ মানে ইনকুৱাৰী কৰিব অমৰজ্যোতি বৰ্মনে নিজকে চাকৰিৰ পৰা বৰখাস্ত কৰিব নেকি হয় মই দুখী মই মানে দায়ী কৰিছো মই মানে ব্লেকমেইল কৰিছো মই ঘুষ খাইছো বুলি অমৰজ্যোতি বৰ্মনে নিজকে কৈ ল'ব নেকি সো প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো সিদ্ধান্ত আচৰিত মানে হাস্যকৰ আৰু তেখেতে নিজে মানে শিক্ষা বিভাগৰ যোৱা 4টা বছৰ তেখেতে মানে শিক্ষা বিভাগৰ আমাৰ বিটিসিৰ মানে তেখেতে হৈ আছিলে প্ৰমোদ বড়োৰ মানে নিজকে দায়ৰ পৰা মানে এৰিবৰ কাৰণে নিজকে গায়েৰি চলিবৰ কাৰণে তেখেতে এটা ষড়যন্ত্ৰ চলাইছে আৰু তেখেতে তদন্ত হোৱাটো কেতিয়াও নিবিচাৰে তদন্ত যদি প্ৰকৃততে তদন্ত যদি
হয় প্ৰমোদ বড়ো ডাঙৰে নিজে ফাঁচিব কাৰণ নিজে যোৱা 4-4টা বছৰ আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তেখেতে মানে ইএম হৈ আছিলে আৰু এই তদন্ত আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ ইয়াৰ কাৰণে আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি অনুৰোধ জনাইছোঁ ছাৰ আপুনি চিফ মিনিষ্টাৰ ভিজিলেন্স এটা পঠাই দিব যে আমাৰ বিটিচিৰ মানে শিক্ষা বিভাগত কি হৈ আছে আচলতে 500 টকীয়া কিতাপটোত 15,000 টকাত কেনেকৈ ক্ৰয় কৰিব পাৰে আৰু এনেকৈ মানে আচৰিত নোহোৱা নুশুনা মানে ঘটনাবিলাক আমাৰ এই বিটিচিত চলি আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত আৰু শিক্ষা বিভাগৰ ওপৰত যিবিলাক অফিচাৰ বিষয়াসকলে ইয়াতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু এইখন মানে দিল্লীৰ পৰা এটা লিগেল নটিছত স্পষ্টভাৱে লিখা আছে যে অমৰজ্যোতি বৰ্মন ডাঙৰীয়া SS সেক্ৰেটাৰী অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট আমাৰ বিটিচিৰ তেখেতে মানে 40 লাখ টকা লোৱাৰ এটা অভিযোগ আছে এইখন লিগেল নটিছত আমি পাইছোঁ চ' তেনে ক্ষেত্ৰত অমৰজ্যোতি বৰ্মনে কেনেকৈ ইনকুৱাৰী কৰিব আচৰিত কথা চ' প্ৰমোদ বড়ো ডাঙৰীয়াই তেনে ধৰণৰ কাম কৰাটো মানে আমাৰ কাৰণে দুৰ্ভাগ্যজনক আৰু আপুনি তেনে ধৰণৰ কি মানে ইনকুৱাৰী কৰিব একোই ৰিজাল্ট নোলাব এই ৰিজাল্টটো মানে জিৰ' হ'ব সম্পূৰ্ণ ধৰণে মানে জিৰ' ৰিজাল্ট নিগেটিভ ৰিজাল্ট আমি পাম আৰু আমাৰ বিটিচিবাসী ৰাইজক তেখেতে বুৰ্বক খজাবৰ কাৰণে তেনেকুৱা ধৰণৰ কামবিলাক প্ৰমোদ বড়ো ডাঙৰে মানে কৰি আছে এই কথা আমি কেতিয়াও মানে গ্ৰহণযোগ্য বুলি নাভাবোঁ আৰু ইয়াৰ কাৰণে ইয়াতে এণ্টি কৰাপশ্যন ডিপাৰ্টমেণ্ট চিফ মিনিষ্টাৰৰ মানে ভিজিলেন্স আৰু CBI ED তেনেকুৱা যদি মানে নিউট্ৰেল এজেঞ্চিবিলাক যদি ইনকুৱাৰী নকৰে মানে কোনো ধৰণৰ ইয়াতে আৰু কেলেংকাৰীবিলাক মানে আমি নাপাম আৰু যিসকল অফিচাৰ বিষয়াসকল ইয়াতে জড়িত হৈ আছে ডাইৰেক্টৰ অফ এডুকেশ্যন আমাৰ বিটিচিৰ সেক্ৰেটাৰী অমৰজ্যোতি বৰ্মন ডাঙৰীয়া লাইব্ৰেৰিয়ান খগেন কলিতাৰ নামবিলাক ইয়াতে স্পষ্টভাৱে উল্লেখ কৰা আছে আৰু CC কেমেৰাৰ মানে ফুটেজ আছে পৰ্যাপ্ত মানে পৰিমাণৰ প্ৰমাণবিলাক আছে বুলি আমাৰ লিগেল নটিছত আমি পঢ়িবলৈ পাইছোঁ তেনে ক্ষেত্ৰত আকৌ কি লাগে চ' ইয়াৰ কাৰণে যিজন ব্যক্তিৰ ওপৰত মানে আজি লিগেল নটিছ আছে সেইজন ব্যক্তিয়ে যদি আজি ইনকুৱাৰীৰ দায়িত্ব যদি দিয়া হয় এইটো কোনো ধৰণৰ আমি ৰিজাল্ট নাপাম আৰু প্ৰমোদ বড়ো ডাঙৰে নিজেও মানে বদনামৰ পৰা দায়ৰ পৰা নিজকে মানে সাৰি যাবৰ কাৰণে তেখেতে তেনে ধৰণৰ কামবিলাক কৰি আছে এইটো কেতিয়াও মানে গ্ৰহণযোগ্য নহয় আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ তেনেকুৱা কুকৰ্মক আমি গৰিহণা দিছোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিজৰ দুৰ্নীতিটো ঢাকিবৰ কাৰণে সদায় 3,000 কোটি টকাৰ কেলেংকাৰী হৈছে যোৱা 17টা বছৰ ধৰি তেওঁ কৈ থাকে আচলতে নিজৰ যি মানে দুৰ্নীতি সেইটো ঢাকিবৰ কাৰণে বাৰে বাৰে প্ৰমোদ বড়োৰ মুখত তেনে ধৰণৰ কথাবিলাক সদায় মানে উচ্চাৰিত হৈ থাকে আজি প্ৰমোদ বড়ো ডাঙৰীয়া আজি আমি সকীয়াই দিছোঁ আপুনি আপোনাৰ মুখৰ পৰা আৰু কোনো ধৰণৰ দুৰ্নীতিৰ বিৰোধী কথা আপুনি কেতিয়াও নক'ব আপুনি ক'বলৈ নাচাজে আপুনি নিজে মানে সদায় দুৰ্নীতিৰ লগত লিপ্ত হৈ আছে আৰু আমি বহুত তথ্য আকৌ পিছলৈ পাম আৰু যেতিয়া আমি পাম আৰু গোটেই কথাবিলাক আমি সংবাদ মাধ্যমত আমি প্ৰচাৰ কৰি দিম ৰাইজে জানিব চ' ইয়াৰ কাৰণে আমি চিফ মিনিষ্টাৰ ছাৰক আমি অনুৰোধ জনাইছোঁ ছাৰ আপুনি এই সন্দৰ্ভত হস্তক্ষেপ কৰক আৰু এণ্টি কৰাপশ্যন ডিপাৰ্টমেণ্ট CBI ED আৰু চিফ মিনিষ্টাৰ ছাৰৰ ভিজিলেন্স এটা টিম আছে এই টিমবিলাক নিউট্ৰেল এজেঞ্চিবিলাক যাতে আমাৰ বিটিচিৰ শিক্ষা বিভাগৰ আহি পেলাই তেখেতসকলে যাতে ইনকুৱাৰী এটা চলায় আৰু সত্য কথাবিলাক সদায় মানে ওলাই যাব বুলি আমি ভাবোঁ আৰু দোষী উচিত শাস্তি পোৱাটো আইনগতভাৱে যিখিনি শাস্তি পাব লাগে খগেন কলিতা ডাঙৰীয়া ডাইৰেক্টৰ